বুৰঞ্জী পঢ়াৰ এটা পৰিৱেশ নিৰ্মাণ হ'ব লাগে আৰু বুৰঞ্জীয়ে আমাৰ জাতিটোৰ ওপৰত আমি অতীতক আলোকপাত কৰিবলৈ সুবিধা পাম বুৰঞ্জীৰ জৰিয়তে আৰু আমি বুৰঞ্জী ভাল কৰি পঢ়িলে আমাৰ মাজত সমন্বয়ৰ অভাৱ নহ'ব। ৰাজ্য চৰকাৰে অহা বছৰৰ পৰা বুৰঞ্জীক এটা বাধ্যতামূলক পাঠ্যক্ৰম হিচাপে অন্তৰ্ভুক্তি কৰিছে। পুৰণা বুৰঞ্জীখনৰ লগত যোৱা দুটা দশকত যি অসম বুৰঞ্জীৰ নতুন সমলসমূহ পোৱা হৈছে তাক সংলগ্ন কৰি বুৰঞ্জীৰ পাঠ্যক্ৰমটো অহা বছৰৰ পৰা আমি বাধ্যতামূলকভাৱে আমি আৰম্ভ কৰিম। ক্লাছ 8ৰ পৰা আৰম্ভ কৰা হ'ব। প্ৰথম 8ৰ কিতাপ ওলাব, 9ৰ কিতাপ ওলাব, 10ৰ কিতাপ ওলাব। ভাৰত বুৰঞ্জী থাকিব, অসম বুৰঞ্জী থাকিব। 50 মাৰ্কছ অসম বুৰঞ্জী, 50 মাৰ্কছ ভাৰত বুৰঞ্জী। ভূগোলো 50 মাৰ্কছ থাকিব আৰু ভূগোলৰ লগতেই আমাৰ অকণমান পলিটিকেল চায়েন্স, ইকনমিক্স ভূগোলখনৰ লগতে অলপ সোমাই থাকিব। ক্লাছ 8ৰ পৰা আৰম্ভ হ'ব, 8, 9, 10 এনেকৈ আগুৱাই গৈ থাকিব।